পৰিচয়বিহীন যাযাবৰ নগৰী অকলশৰীয়া মই বিচাৰিছো লগৰী। জে.পি. দাস, এয়াই তেওঁৰ নাম, তেওঁৰ পৰিচয়। সম্পূৰ্ণ নামটো ক'লে তেওঁক চিনি নোপোৱাৰে সম্ভাৱনা। সম্পূৰ্ণ নামটো হ'ল তেওঁৰ জ্যোতিপ্ৰকাশ দাস। পৰিচয়বিহীন যাযাবৰ নগৰী অকলশৰীয়া মই বিচাৰিছো লগৰী। এই সময় মোৰ নামটো ভাল লাগিছে। এই সময় যাৰ আশাৰ সপোন উটি গ'ল, মনৰ হেঁপাহ মনতেই ৰ'ল, তাৰ কথা বন্ধু তুমি এবাৰো কিয় নেভাবা। যাৰ আশাৰ সপোন উটি গ'ল, মনৰ হেঁপাহ মনতেই ৰ'ল, তাৰ কথা বন্ধু তুমি এবাৰো কিয় নেভাবা। তাৰ কথা বন্ধু তুমি এবাৰো কিয় নেভাবা। এই বয়সত মানসিকভাৱে চাপ ল'ব পৰা নাই। এতিয়া মই এনেও নোলাওঁ, কাৰণ এই বয়সত মই এনেও ওলাব নোৱাৰোঁ। কিন্তু ঘৰত থাকি ভালো লাগিছে। আৰু এই তিনিদিনমানৰ পৰা ধৰ ছমাহ হ'ব এতিয়া মই নোলোৱা। আজি মই 146 days, 146 দিন হ'ল মই ঘৰৰ পৰা যোৱা নাই, গেটখনৰ পৰাই ওলোৱা নাই। গতিকে কিবা এটা ভাল লাগিছে, কিবা এটা ব্লক হৈছে। গান শুনি আছোঁ, সুখ সৃষ্টি কৰা নাই কিন্তু, কাৰণ মাথাটো ব্লক হৈ আছে। সৃষ্টি নহ'ব এতিয়া। যেতিয়া ভাল দিন আহিব তেতিয়া হ'ব। মোৰ কিতাপ পঢ়িছোঁ, গান শুনি আছোঁ, আৰু গান বেলেগক শুনাইছোঁ। এই দূৰ তিনিচুকীয়া তেনেকুৱা ল'ৰা ছোৱালীবিলাকে মোক ফোন কৰে, তেওঁলোকক ইউটিউবত মই গান শুনিব দিছোঁ। গান শুনি আকৌ মোক শুনাইছে কেইদিনমান পিছত। গতিকে এই তেনেকৈ কামটো কৰি আছোঁ মই। কাম বন্ধ হৈ গ'লে ব্ৰেইনটো ব্লক হৈ গ'লে মোৰ দিগদাৰি হ'ব। কাৰণ এতিয়া আলজাইমাৰ যে মই বেমাৰ হ'ব বুলিও ভয় পাই দিছে। কাৰণ এটা জেগাতে সোমাই আছোঁ, এটা ৰুমতে সোমাই আছোঁ, বা ওলাই যোৱা নাই। গতিটো কমি গ'ল মোৰ। গতিকে মই একো ফিল কৰা নাই কেনেকৈ অসুবিধাত কৰিছোঁ। সেইটো কাৰণে ভালো লগা নাই, কিন্তু বেয়াও লগা নাই। চলিব লাগিব, বাধ্যতামূলক এটা পৰিস্থিতি চলিব লাগিব। সংগীত এখন নৈ। যেতিয়াৰ পৰা 50 চনৰ পৰা, যেতিয়াৰ পৰা লক্ষীৰাম বৰুৱাৰ দিনৰ পৰা সেই নৈখন বৈ আছে। নৈখনে গতিটো বেলেগ কৰে, ক'ৰবাত পাহাৰত আহে, ক'ৰবাত। গতিকে তেতিয়াৰ পৰাই সংগীতৰ এটা যিটো অসমীয়া সংগীতৰ মানদণ্ড আছিলে, সেইটো এতিয়াও ৰক্ষা পৰিছে। কিন্তু এতিয়া ক'ভিডৰ পিছত গান বস্তুটো বন্ধ হৈ গৈছে। কি এইকাৰণে আমাৰ অসমীয়াত গান মানে ফাংচন, বিহু। গতিকে সেই বস্তুটো যিহেতু বন্ধ হৈ গৈছে, গতিকে সেই সংগীতটো কমি গৈছে অলপ। কিন্তু মই কমি যোৱাৰ কাৰণে মই বেয়া পাইছোঁ এইকাৰণে, কাৰণ অকল ফাংচন, বিহু ফাংচন শুনে যে গান, সেইটো হ'ব নালাগে। গান ঘৰ চৰ্চা হয়, ঘৰতে গীত খাই পেলাই বহি যাত্ৰা কৰিব লাগে, ওচৰৰ মানুহখিনি যাত্ৰা কৰিব লাগে, তেতিয়া গানটো জীয়াই থাকিব। এতিয়া কি হৈছে, ব্লক হৈছে অলপ। কিন্তু সৰু ল'ৰা ছোৱালীবিলাকে অতীতলৈ ঘূৰি যাব বিচাৰে। দেউতাক মাকে যি কয় বা কেনেকুৱা আছিলে গান, তেতিয়া দিনত কি আছিলে গান, কিন্তু ঘূৰি যাব বিচাৰে। নিজে মই হেৰি পাইছোঁ, উদাহৰণ পাইছোঁ। মই গান শিকাওঁতে তেওঁলোকে সৰু ল'ৰাই কয় যে এইবিলাক গান ভাল লাগিছে আমাৰ। কাৰণ এতিয়া নতুন গানবিলাকৰ গতি আছে, আৰু নাচৰ কাৰণে গান গায়, গানৰ কাৰণে নহয়। গানৰ কাৰণে হ'ব লাগে। কাৰণ এই ষ্টেজত যেতিয়া গানটো হয় অকণমান লৰিব লাগিব, একদম থৰ হৈ পেলাই গালে অসুবিধা পায়। আৰু বেছিভাগ বিহুপুৰীয়া গানবিলাক হৈছে, বিহুপুৰীয়াত অকণমান লৰি থাকিব লাগিব। আৰু লৰি থকাটোৱে গান নহয়, গান চিঞৰতা থাকিব লাগিব, বহি থাকিব। যেনেকৈ আগতে বজাওঁতে হাৰমনিয়ামখন লৈ পেলাই এনেকৈ বজায়, চিধা চাই থাকে, মানুহো ভাল পায়। এতিয়া তুমি এটাৰ পৰা এঠালৈ গৈ থাকিলে এইটো এটা ভাল নালাগে। গতিকে গানটো ঘূৰি আহিব যেন লাগিছে মোৰ। সোনকালে ক'ভিড চেছ হওক,
গান ঘূৰি আহক আৰু গান ঘূৰি আকৌ আগৰ দিনৰ চাগে পুৰণা গানবিলাকে গাব খুজিছিলোঁ নতুন গানো সৃষ্টি হওক নতুন গান সৃষ্টি হ'লে কিন্তু লগত সাহিত্যটো লাগিব নতুন কথা লাগিব ভাল কথা লাগিব আগতে আমাৰ নৱকান্ত বৰুৱাহঁতে কেশৱ বন্ধু বাইদেউ তেওঁলোক শিক্ষিত মানুহ মই নকওঁ যে অশিক্ষিত মানে গান লিখিব নোৱাৰে কিন্তু অশিক্ষিত মানুহৰ এটা দৰবাকে থাকি তেওঁলোকৰ শব্দৰ ষ্টক নাই গতিকে একেটা এতিয়া গানটো কি হৈছে কেইটামান শব্দৰে গানটো চলি আছে কিন্তু আগত ভূপেন দাদাৰ গানৰ এখন বুৰঞ্জী আছে এখন ডিক্সনেৰী আছে এখন ডিক্সনেৰী গানত সোমাই যায় আগৰ মানুহবোৰে আৰু সাহিত্যখনৰ সভাপতিয়ে গান লিখে এতিয়া যিবিলাক মই তেওঁলোকক হেৰি কৰা নাই মই বেয়াকৈ কোৱা নাই কিন্তু গান লিখিবলৈ ডাঙৰ এটা ছাবজেক্ট হয় একদম পঢ়া শুনা কৰিব লাগিব শব্দৰ তোমাৰ ষ্টক লাগিব হয় নহয় এটা শব্দকে যদি এটা গান আছে ধৰা 10টা শব্দতে এটা গান লাগিব কিন্তু ভূপেন দাৰ কিছুমান গান 36টা শব্দ 40টা শব্দ 50টা শব্দ থাকে এই শব্দকেইটা মানুহে শিকে যে কি যে যদি মই কওঁ যে মই এটি যাযাব গোটেই পৃথিৱী ঘূৰিলে এটা অসমীয়া কেইটামান শব্দৰে গোটেই পৃথিৱী ঘূৰাই দিছে মই দিছিলে তেতিয়া মানুহবিলাকে এই মিচিচিপিটো গম পাইছে হা অটোৱাটো গম পাব অষ্ট্ৰিয়া গম পাব গাঁৱলীয়া মানুহে যে অষ্ট্ৰিয়া গাই থাকে সেই অষ্ট্ৰিয়াটো কি বস্তু তাকতো ক'ব নহয় কোনোবাই যে গোটেই অষ্ট্ৰিয়া এখন জেগা এই মানে মেপখনেই লাগিলে লৈ আহিব এই অষ্ট্ৰিয়া মিচিচিপি পেৰিছ খাব দিব সেইকাৰণে সেই এটা গানতে গোটেই পৃথিৱী ঘূৰা লাগিছে তেনেকুৱা গান যদি হয় লিখিব যদি পাৰে তেতিয়া অসমীয়া ভৱিষ্যত খুব উজ্জ্বল শিকাইছে আৰু যদি এনেই যি দেখে তাকে যদি লিখে অটখন দেখিলে অট কথাই লিখিব যি দেখে তাকে লিখে নহয় মই মূৰৰ ভিতৰত যিটো শব্দকেইটা আছে বা কিতাপত যি অসমীয়া অভিধানত যিকেইটা শব্দ আছে সেইকেইটা ব্যৱহাৰ কৰিব যি লিখিছা তামোল লাখ চাৰ সেইবিলাক গান হ'ব নহয় এতিয়া যি দেখিছোঁ ল'ৰা ছোৱালীখিনিয়ে যদি নতুন প্ৰজন্মই যদি সুৰৰ অকণমান চেষ্টা কৰে সুৰ বেলেগ ধৰণৰ কৰিবৰ কাৰণে এতিয়া মাটিৰ গুণটো দৰকাৰ নাই গোটেই পৃথিৱীখনে এটা মাটি গতিকে মই এই মাটিৰ গুণ হ'লে এই একেই হ'ব বিহু সুৰ কৰিব বিহুতো লিমিটেশ্যন আছে বিহু 7টা স্বৰতে এই একেই ঘণ্টা তাল একেই থাকিব অকণমান যদি এক্সপেৰিমেণ্ট কৰি সুৰকাৰবিলাকে নতুন সুৰকাৰবিলাকে অকণ ভাবি গান শুনি ৱৰ্ল্ড মিউজিক শুনি আফ্ৰিকান গানে শুনিলে তাকে যদি অসমীয়া শব্দকেইটা দি দিয়ে তেতিয়া অসমীয়া ভাষাটো গ্ল'বেল হ'ব আৰু ধৰা চাইনিজ গান এটাকে শুনিলে এতিয়া হেৰি গান জোনাকৰ ৰাতি সেইটো পূৰা চাইনিজ এটা নোট কিছুমান আছে টাং টাং মানে মই যদি কৈ টাং টাং কৰি যদি কওঁ চাইনিজ গান যেন লাগি যাব টাং টাং টং টাং প্লাং প্লং এই প্লাং প্লুং বিলাক আছে তাত বুজিছা নাই সেইটো বহুতে কৈছে এইটো চাইনিজ এতিয়া INTC আছিলে না তেনেকুৱা ধৰণৰ যদি অকণমান হেৰি কৰি পেলাই ৰিচাৰ্চ কৰি সুৰ শুনিব লাগিব যিহেতু মই সুৰকাৰ মই সুৰ শুনিব ক'ম বেলেগ বেলেগ ধৰণৰ সুৰ শুনি নেপালী সুৰ শুনাওঁ চাউথৰ সুৰ শুনাওঁ তাত অসমীয়া শব্দটো যদি লগাই দিয়ে তেতিয়াহ'লে অসমীয়া সংগীতৰ অকণমান মানে গ্ল'বেলাইজেশ্যন আহিব আৰু গোটেই পৃথিৱী তেতিয়া গান শুনিব বুজিব কাৰণ সুৰটো আমেৰিকাত যদি অসমীয়া সুৰ এটা শুনে বা অসমীয়া ভাষাত যদি আমেৰিকাত সুৰ এটা হয় কিন্তু সুৰটোতো চিনি পাব এতিয়া ভাষাটোনো কি লিখিছে যেনেকৈ মই ক'লোঁ মই এটি যাযাব যেনেকৈ গাঁৱলীয়া মানুহ অষ্ট্ৰিয়া কি বস্তু গম পালে তেনেকৈ যে ভাষাটো তেনেকৈ ৰিচ কৰিব পাৰিব তেনেকৈ ধ্বনি কৰিব পাৰিব সুৰ বেলেগ লাগিব কাৰণ এই ভঁৰালৰ ওচৰতে যদি সুৰ কৰি থাকে বেলেগ বেলেগ কৰিব লাগিব এইখিনি হাৰমনিয়ামখন আগতে আছে 12টা নোটে আছে তেনেকৈ যদি সুৰ কৰিব পাৰে তেতিয়া ভাষাটো বেলেগ হ'ব আৰু নহ'লে আৰু সেই তেনেকুৱা হ'লে ঘণ্টা তালতেই চলিব তাল কিমান আছে তোমাৰ ধৰি লওক সেইকাৰণে গান শুনিব লাগে গান শুনি পেলাই যে কথা নকল কৰিব কোৱা নাই মই ইংৰাজী কথা যিটো ফ্ল' আছে বা জাপানীজ যিটো ফ্ল' আছে তেতিয়া অট'মেটিক গানটো বেয়া ভাল হৈ যাব আমি যেতিয়া চাৰ্ট পেণ্ট পিন্ধিছোঁ জিন্স পিন্ধিছোঁ গতিকে গানটো জিন্স পিন্ধাব নোৱাৰোঁ অসম ভাষাটো তুমিতো অসমীয়া মানুহ মইতো অসমীয়া মানুহ মোক যদি জিন্স পিন্ধাই মই অকণমান মইতো অসমীয়া হৈয়ে থাকিম ভাষাটো অসমীয়া মোৰ কিন্তু তেনেকৈ জিন্স পিন্ধাই বা চাইনিজ কাপোৰ পিন্ধাই পেলাই অকণমান গ্ল'বেলাইজ ভাষাটো কিন্তু মেইন থিমটোতো অসমীয়া ভাষাত ক'ব নহয় কিন্তু চাইনিজ হ'ব তেতিয়া অসমীয়া ভাষাটো অসমীয়া গানবিলাক অকণমান বহল হৈ পৃথিৱীত হ'ব থাকিব 70 দশকটো মোৰ বেষ্ট পাৰ্ট কাৰণ মই 70 59 চনত সোমাইছোঁ তাৰপিছত 70 দশকটো গোটেই মানুহখিনি সাহিত্যৰ মানুহখিনিয়ে হওক গানৰ মানুহে হওক ভূপেন দাৰ আৰম্ভ কৰি প্ৰতুল হাজৰিকাতে হওক হিৰুদাহঁতে অভিমুক্তহঁতে অনিৰ্বন প্ৰভাৱতে হওক গীতিকা সাহিত্যিক গোটেইখিনি ৰেডিঅ'ত যিখিনি মানুহ আছিলে আৰু তেতিয়া মিডিয়াটো ৰেডিঅ'ই আছিলে
নাটক কৰিবলৈ ৰেডিঅ'লৈ আহিব লাগিব, গান গাবলৈ ৰেডিঅ'লৈ আহিব লাগিব, কবিতা পাঠ কৰিবলৈ ৰেডিঅ' আহিব লাগিব, কিবা এটা চুটি গল্প কৰিবলৈ সাহিত্য চৰ্চা অনুষ্ঠানত আহিব লাগিব। এই গোটেইখিনি মানুহ চব ধুতি পিন্ধা মানুহ বেছি দেখিছোঁ মই। অসমীয়া এইটো চুৰিয়া বুলি কয়, চব চুৰিয়া পিন্ধা মানুহ, মই অসমীয়া চুৰিয়া পিন্ধা মানুহ দেখিছোঁ। তেতিয়া ভূপেন দা আহে, জয়ন্ত হাজৰিকা আহে, কাৰণ মই আগৰখিনি কৈছোঁ, ভূপেন দাতকৈ আগৰ এইখিনি মানুহ নামবিলাক এতিয়া মানে আহে, মই বহুত সময় লাগিব, কেশৱ মহন্ত আহে এই চুৰিয়াখন পিন্ধি, হয় নহয়? গতিকে এইখিনি মানুহ দেখিছোঁ, এইখিনি মোৰ বেষ্ট পাৰ্ট বুলি কওঁ। তাৰপিছত মই যেতিয়া ডিব্ৰুগড়লৈ গ'লোঁ, যেতিয়া 83 চনত, এই ডিব্ৰুগড়ত থকালৈকে মই 87লৈকে ডিব্ৰুগড়ত আহিলোঁ। আকৌ ঘূৰি আহিলোঁ মই গুৱাহাটীলৈ। তাৰপিছত বাৰু অকণ ভাঙি গ'ল কিবা, অসমীয়া সংস্কৃতিয়েই হওক, গানেই হওক, অলপ বেলেগ হৈ গ'ল মানে কি, এই এটা চলিড যে অসমীয়া বুলি কোৱা বস্তুটো নাইকিয়া হৈ গ'ল। বাহিৰৰ পৰা মানুহ অহা আৰম্ভ কৰিলে অসমীয়া। আগতে অসমখন অসমীয়া আছিল, এতিয়া অসমখন ভাৰতীয়ৰ বুলি ক'ব লাগিব, ভাৰতীয় মানুহৰ। সেইটো বেয়া হোৱা নাই কথা, ঠিকেই হওক, কিন্তু আগতে যেতিয়া অসমখন অসম, যেনেকৈ মিজোৰামত গ'লে অকল মিজো মানুহে দেখা পাওঁ, কিন্তু সিহঁতৰ হেৰিটো ভাল, যদি নিজক লৈ ব্যস্ত হৈ থাকে, গতিকে বেলেগো বেয়া নাপায়। গতিকে তেনেকুৱা ধৰণৰ এটা পৰিৱেশ দেখিলে অসমখন আকৌ যেন ঘূৰি আহিব লাগিব। সেইটা কাৰণে জয়ন্ত হাজৰিকাৰ কণ্ঠৰে মোক মানে বহুত ওপৰলৈ লৈ গ'ল। মোৰ মিনতি গানটো, তাৰপিছত কেতিয়াবা বেজাৰ তেওঁৰ কণ্ঠৰে তেওঁ গোৱা ষ্টাইলে, মই সুৰহে কৰিছোঁ, মই সুৰটো বনাইছে, তেওঁ গাঁৱতে তেওঁৰ মতে গাইছে, বাছ মোকো কাটি ৰখা নাই, ময়ো সোমাই আছোঁ, তেওঁ গৈ আছে। গতিকে দুজন মানুহ যেতিয়া লিখিছেও মোৰ মিনতি নিমন্ত্ৰণ হ'ব, কিন্তু আজিকালি তেনেকুৱা বস্তুটো নাইকিয়া হৈছে। এজনে লিখিব, এজনে গাব, এজনে সুৰ কৰিব, এজনে মিউজিক কৰিব। গতিকে এইটো ওৱান মেন শ্ব' হ'ব নোৱাৰে। ভূপেন দাৰ ক্ষেত্ৰত হ'ব পাৰিব আৰু বেলেগৰ ক্ষেত্ৰত হ'ব নোৱাৰে, ওৱান মেন শ্ব' হ'ব নোৱাৰে। কাৰণ লিখাটোও লিখিব, সুৰো কৰিব, গাবও, মিউজিকটোও কৰিব, তেনেকৈ গান সৃষ্টি নহয় আচলতে। তিনিজন আগতে চব ভূপেন দাৰ বাহিৰে বাকী মানুহ এজনে লিখে, এজনে গায়, এজনে সুৰ কৰে। তিনিজন মানুহ গোট খালে 3টা মাথা হয় ন, 3টা মাথাই যিটো কাম কৰিব, এটা মাথাই কেতিয়াও নহয়। আৰু মিউজিকো কৰিব যায় কলিকতাত বা ষ্টুডিঅ'ত, বেলেগ মিউজিক এৰেঞ্জাৰ থাকে, 4টামান থাকে, মিউজিক কৰাটো, সুৰকাৰটো, গীতিকাৰটো আৰু গোৱাটো। গতিকে সেই কোৱালিটিটো এতিয়া অলপ হেৰাইছে। গতিকে চলো হৈ গৈছে ন বস্তুটো, নিজেই চব কৰিছে। গতিকে সেইটো নাই, কালেক্টিভিটিটো নাই। অতীতে আগলৈ চায়, গতিকে অতীতটো সদায় লাগিব মোক, সেইফালে পিছফালে আছে কিন্তু মোক চাই আছে, আৰু অতীতে মোক সহায় কৰে। আৰু আজিকালি ল'ৰা ছোৱালীৰ কাৰণে অতীতটো হ'ল ধৰ ভূপেন দা বা জয়ন্ত হাজৰিকা, আমাৰ অতীতটো হ'ল জ্যোতিপ্ৰসাদৰ গান গায়। গতিকে তেনেকৈ অতীতটোৱেহে জাতিটোক লৈ আগুৱাই লৈ গৈছে। গতিকে অতীতটোক শ্ৰদ্ধা কৰিব লাগে। এই কিছুমানে আছে এইবিলাক গান আমি নাগাওঁ দেই, এইবিলাক গান গাইতো গাব জীয়াই থাকিব লাগিব। নিৰ্মল বাবু বৰদলৈ চিনি পোৱা হ'ল অতীত, অসমীয়াৰ অতীত অতীত পোৱা নাই যে নিৰ্মল বাবু গান এটা লিখিলে বৰ সাংঘাতিক হৈ যাব। কিন্তু নিৰ্মল বাবু বোলে অসমীয়া সাহিত্য মানুহ, সাহিত্য সন্মান পাওঁ বুলি গুৱাহাটী ইউনিভাৰ্চিটি সেইটো ডিপাৰ্টমেণ্ট। কিন্তু আজিকালি গান লিখা মানুহে সেই গানেই গায়, গান গাই জীয়াই থাকে। কিন্তু সেইটো নহয়, পঢ়া শুনাও কৰিব লাগে। এটা বস্তু কি হৈছে, মই আজিকালি ছোৱালীবিলাক ল'ৰা ছোৱালীবিলাক কওঁ, পঢ়াটো কৰিবা, কাৰণ তোমাৰ এডুকেশ্যনটো লাগিব। আজিকালি ল'ৰা ছোৱালী বেছিভাগ ধৰা 50% ল'ৰা ছোৱালী গান গোৱা ল'ৰা ছোৱালী অকণমান এডুকেশ্যনটো কম, তোমাৰ শিক্ষাটো কম দেই। কলেজ শিক্ষা মই যে ডক্টৰেট হ'বলৈ পোৱা নাই, মই কলেজ শিক্ষাটো লাগে, মাষ্টাৰ্ছ ডিগ্ৰী কৰাটো একেলগে শিক্ষাটো পালে বহুত বস্তু লগ পাব, প্ৰফেচাৰ এজন লগ পাব, ভাল মাষ্টাৰ এজন লগ পাব, ভাল প্ৰিন্সিপাল এজন লগ পাব, হয় নহয় কলেজত। গতিকে সেই শিক্ষাটো কম। আৰু আহিছে গুৱাহাটীলৈ আহিছে, আহি পেলাই ড্ৰেছৰ ফেশ্বনটো বেলেগ হৈ গৈছে। যোৰ আমাৰ গাঁৱৰ পৰা আহিছে, ফেশ্বনটো সেই গাঁৱৰ যিটো ফেশ্বনটো যদি থাকিলে হয় ইয়াত, এতিয়া সেই গাঁওখনকো ইয়াতে লৈ যায়, গতিকে কোৱালিটিটো বেলেগ হ'ল। এতিয়া ইয়াত আহি যদি ৰঙা জোতা পিন্ধি পেলাই গান গাব আৰম্ভ কৰি ষ্টেজৰ ওপৰত, সেইটো অসমীয়াখনকে সেই জেগাতে চব সেই কাকৰ পথাৰে ছোৱালীজনী আহিছে, ইয়াত অলপ গান পাই ফাংচন পাই যদি ড্ৰেছ কোডটোৱে চেঞ্জ কৰিছে, কাকৰ পথাৰ হেৰাই যাব তেনেকৈ, বা হেৰি তোমাৰ বিহুগুৰি হেৰাই যাব, বিহুগুৰি ড্ৰেছ কোডটো যদি চেঞ্জ কৰি দিয়ে, হয় নহয়? য'ৰ পৰা আহিছোঁ তেনেকৈ থাকিব লাগে। তেনেকৈ দেখুৱাব লাগে যে মই এইজনীয়ে মই অসমীয়া, মই ইয়াত আহি গুৱাহাটী চিটি। আৰু এটা কথা হৈছে, গুৱাহাটীখন অসমৰ বুলি কয়, কিন্তু গুৱাহাটীখন অসমত আছে, কিন্তু
এই অসমটো গুৱাহাটী মানুহখিনি যিখিনি মানুহখিনি কৈছোঁ যিখিনি মানে মিডিয়া মানুহ বুলি কোৱা নাই যিখিনি মানুহ আৰ্টিষ্টিক মানুহখিনি আছে যদি গুৱাহাটী মই গুৱাহাটীত থাকোঁ কিন্তু গুৱাহাটীখন অসমত থাকে অসমখন গুৱাহাটীত নাথাকে অসমখন বহুত ডাঙৰ সেইকাৰণে নেগলেক্ট যে গাঁৱলীয়া মানুহখিনি খুব নেগলেক্ট কৰা হৈছে এতিয়া কিন্তু এনেকুৱা কিছুমান মিউজিচিয়ান আছে কিছুমান চেনেলে কৰিছে গাঁৱলীয়া ল'ৰা কিন্তু কৰি পেলাই অলপ ওলাইছে তাৰপিছত নাইকিয়া হৈ গ'ল স্থায়ী নহয় গতিকে টোটেল অসমখন যিটোলৈকে নহ'ব সংগীতটো এনেকুৱা সেইটোৱে মোৰ ট'টেলিটি লাগিব ডিব্ৰুগড়ৰ ল'ৰা এটাই সুৰ কৰিব লাগিব গুৱাহাটীৰ ছোৱালীজনী গাব লাগিব মই ধেমাজিৰ ল'ৰা এটাই গান লিখিব লাগিব এই তেনে ক্ৰছ কানেকশ্যন যেতিয়ালৈকে নহ'ব তুমি নিজকে যদি গান লেখা সুৰ কৰা গোৱা ডিব্ৰুগড় তুমি নিজে শুনি থাকে তোমাৰ কোনো লাগিব নিজে শুনি থাকে চব নিজ হৈ যাব গতিকে তেনেকুৱা এটা প্ৰজেক্ট মই ভাবিছোঁ এতিয়া কি ভাৰ্চুৱেল হ'লে ভাল হয় গানটো লিখি দিলে বা দূৰৰ পৰা লিখি দিলে ডিগবৈৰ পৰা লিখি দিলে গানটো গোৱালোঁ ইয়াত তেনেকুৱা গান এটা নতুন তোমালোকৰ এইটো যে ভিডিঅ' মেগাজিন যদি হয় এনেকুৱা ধৰণৰ প্ৰজেক্ট যদি কৰিব পাৰোঁ ল'ৰা লিখাটো বেলেগৰ গতিকে তেনেকুৱা ধৰণৰ কামে যদি আৰম্ভ কৰোঁ ভাল সেইটো অসমীয়া গান হয় হয়তো ৰুমত সোমাই পেলাই এটা গান লিখিলা সুৰ কৰিলা মুৰ্গী আনি খালা এইটো সৃষ্টি নহয় শেষত এই সময় চাওক এই সময় আপোনাৰ নতুন বাদ দেখাব পুনৰ এটা নতুন দিশে আগবাঢ়িব পৰিচয়বিহীন যাযাবৰ নগৰী অকলশৰীয়া মই বিচাৰিছো লগৰী অকলশৰীয়া মই বিচাৰিছো লগৰী